মঞ্চত উপবিষ্ট বিশিষ্ট ব্যক্তিসকল, আজি গ্ৰন্থৰ লেখক অশোক কুমাৰ নাথ আৰু সুদীপবৃন্দ, আজিৰ সভাখনৰ এটা কথা ভাল লাগিছে যে সভাত বেছি কথা ক'ব নালাগে। এইটো কথা আগেই ঘোষণা কৰি দিয়া হৈছে। হাতত মাত্ৰ 20 মিনিট আছে আৰু 20 মিনিটৰ ভিতৰত আমি গোটেইখিনিয়ে আমি ভগাই ল'ব লাগিব। গতিকে মই 1 মিনিট বা 2 মিনিট সময়ে কম। সেইটো অশোক কুমাৰ নাথৰ বিষয়ে মই যিখিনি জানো, আজি মই প্ৰথম দেখিছোঁ, কিতাপো মই প্ৰথম দেখিছোঁ আৰু তেখেতৰ কিতাপো মই জানো যদিও যে তেখেতৰ কিতাপ কিজানি মই পঢ়া নাই, মোৰ তেনেকুৱা এটা ধাৰণা হৈছে। গতিকে কিতাপ সম্পৰ্কে হয়তো মই বেছি কথা ক'ব নোৱাৰিম। কিন্তু মই এটা কথা মই মন কৰি আহিছোঁ বহুদিনৰ পৰা, অশোক কুমাৰ নাথৰ মই অগতৰ গতিক আৰু নতুনৰ মাজত মই সদায় এটা কথা বিচাৰি পাওঁ, নতুন লেখকৰ মাজত, আৰু সদায় মই আগ্ৰহী। মই সদায় এটা কথা কৈ আহিছোঁ যে গ্ৰন্থ উন্মোচনত যদি যাবলগীয়া হয়, এজন প্ৰবীণতকৈ সদায় মই এজন নবীনক অগ্ৰাধিকাৰ দিম। মোৰ যদি দুটা অনুৰোধ আহে যে এগৰাকী প্ৰবীণ প্ৰখ্যাত লিখক আৰু এগৰাকী তুলনামূলকভাৱে মোতকৈ নবীন লেখকক, তেতিয়াহ'লে মই নবীনক অগ্ৰাধিকাৰ দিম। কাৰণ মই সদায় ভাবি আহিছোঁ যে তেওঁলোকে নতুন কথা ক'ব পাৰে, নতুন দৃষ্টিভংগীৰে কথা ক'ব পাৰে, আৰু নতুনসকল আচলতে আমাৰ ভৱিষ্যত বুলি ক'ব লাগিব। আৰু প্ৰবীণসকলৰ ব্ৰেক, বেছিভাগ সময়ত আমি ব্ৰেক ধৰোঁ, কিন্তু নবীনসকল আচলতে খুব দুৰন্ত গতিত ভৱিষ্যতলৈ গতি কৰা এগৰাকী অভিযাত্ৰী বুলি ক'ব পাৰি। গতিকে তেওঁলোকক উৎসাহ যোগোৱাটো আমাৰ কৰ্তব্য বুলি মই বিবেচনা কৰোঁ। আজিৰ মই আচলতে অশোকৰ বিষয়ে যিখিনি জানিছিলোঁ যে তেওঁ গঢ়ি পিটি মানুহ গঢ়িব পাৰে, তেনেকুৱা এটা মোৰ ধাৰণা আছিলে যে কাৰোবাৰ মগজুত যদি একো নাই, অংকত যদি 10 নম্বৰো পায়, যদি অশোক কুমাৰ নাথে সেই ছাত্ৰজনক 100 নম্বৰ পোৱাৰ যোগ্যতা অৰ্জন কৰাই দিব পাৰিব। তেওঁ তেনেকুৱা এটা ক্ষমতা আছে বুলি মই বহুতৰ মুখত শুনিছিলোঁ সেইটো, আৰু তেওঁ সুন্দৰকৈ কনভিনচিং ৱেত কথাখিনি ক'ব পাৰে। আজিৰ এই সভাখনত যে মই আহিলোঁ, মই অশোক কুমাৰ নাথৰ বিষয়ে মোৰ কোনো পৰিচয় নাই, কিন্তু ইমান ধুনীয়াকৈ কথাখিনি ক'লে মই কনভিন্স হৈ গ'লোঁ যে এই মানুহজনৰ গ্ৰন্থৰ কাৰণে মই উপস্থিত থাকিব লাগিব। নহ'লে সাধাৰণতে কি হয় যে কিতাপ এখন আগতে পঢ়া হয়, লেখকজনৰ সম্পৰ্কে কিবা এটা ধাৰণা হয় বা চিনাকি হয়, তেতিয়াহে যোৱা হয়। কিন্তু অশোক কুমাৰ নাথ যি ধৰণে মোক কথাখিনি অনুৰোধ কৰিলে, তাৰপিছত মোৰ লাগিলে যে মই নোযোৱাটো উচিত ঠিক নহ'ব, মই যাব লাগিব। আৰু সেই যে কনভিন্সিং এটা কথা আছে, তেওঁ লেখাটো নিশ্চয় সেই কথাখিনি আছে। আৰু লেখাত যে বহু পৰম্পৰাগত চিন্তা ভাঙি দিয়াৰ তেওঁ এটা স্বাধীনতা তেওঁ যে লৈছে, যিহেতু যে সামৰ্থ্য আছে, তেওঁ নামবিলাক দেখিলে গম পায়। সন্মুখত এখন আছে ভগা টিন, লোহা প্লাষ্টিক। সাধাৰণতে গ্ৰন্থৰ নাম এনেকুৱা ধৰণৰ নাথাকে, আৰু এনেকুৱা নামটো কেতিয়াও নাথাকে। এটা পাদৰ বাবেই বিয়া ভাগিল, এনেকুৱা নামৰ কিতাপ মই দেখাই নাই। আৰু যেতিয়া সেই নামটো দেখিছোঁ, মোৰ সঁচাকৈ মনত লাগিছে এইটো সাহিত্যলৈ এনেকৈ এটা নাম দিবলগীয়া বস্তু নাই, কিন্তু কেতিয়াবা হয়তো পৰম্পৰা ভাঙিবলগীয়া হয়। তাতো এক ধৰণৰ এটা স্বাধীনতা থাকে, নিশ্চয় কিবা গুৰুত্বপূৰ্ণ কথা এটা আছে। মোৰ সেইটো কথা হওঁতে মোৰ এটা বহুদিন 60 বছৰ আগৰ কথা মই ক'বলৈ জাষ্ট 1 মিনিট সময় মই সেইটো কওঁ। 60 বছৰ আগতে আমাৰ গাঁৱত তেখেত আচলতে এগৰাকী বিধায়ক আছিলে। বহুতে আজি তেখেত নাই, বহুদিন আগতে তেখেতৰ মৃত্যু হৈছে। ডাক্তৰ হোমেশ্বৰ দেৱ চৌধুৰী বুলি তেখেত প্ৰখ্যাত নাট্যকাৰ আছিলে। তেখেতে লেখা মেলা কৰিছিলে, আৰু তেখেতে সমাজৰ বিভিন্ন ঠাইলৈ গৈ বিভিন্ন জ্ঞান বিতৰণ কৰিছিলে, সভাৰ আয়োজন কৰিছিলে। যে এই বছৰটোত হয়তো এইখন গাঁৱত কৰিছে, তাৰপিছত আন এখন গাঁৱত কৰিছিলে। আমাৰ বজাৰত এদিন এখন তেখেতে এটা ভাষণৰ এটা আয়োজন কৰিলে, আৰু গাঁৱত কি হয়, আগদিনা প্ৰচাৰ কৰি দিয়া হয় যে এনেকৈ অমুকে আজি এটা ভাষণ দিব, বজাৰত ভাষণ দিব, আৰু তাতে সকলো মানুহে যাতে নিমন্ত্ৰণ কৰে, তেনেকুৱাকৈ কৈ দিয়া হয়। আৰু সেই ভাষণটোৰ তেখেতৰ বিষয় আছিলে পাঠ। 60 বছৰ আগতে সেই বিষয় এটালৈ ৰাজহুৱাভাৱে তেখেতে দিবলৈ এটা যে সাহস কৰিছিলে, এইটো এটা কথা অগতান্ত্ৰিক কথা। বহুত মানুহ হয়তো নগ'লে হয় সেইখনত, কিন্তু তেওঁনো কি ক'ব, এনেকুৱা এটা বিষয়ত কেনেকুৱা ধৰণে ক'ব পাৰে, বজাৰ এখনত কেনেধৰণে ক'ব পাৰে, সেই আগ্ৰহতে বহু লোক গৈছিলে। আৰু তেখেতে বিজ্ঞানসন্মতভাৱে ডাক্তৰী চিকিৎসা বিজ্ঞানৰ ফালৰ পৰা বহু কথা কৈছিলে।
গতিকে ইয়াত কি লিখিছে মই নাজানো এইটো কথা যে সৰু সৰু কথাই যে গুৰুত্বপূৰ্ণ কিছুমান সম্পৰ্ক ভাঙি দিব পাৰে, ঠিক তেনেকুৱা এটা ইংগিত মই সেই কিতাপখনৰ মাজত দেখা পাইছোঁ। সেই প্ৰকাশভংগী এটা নতুন প্ৰকাশভংগী লৈছে, যিটো হয়তো এজন প্ৰবীণ লেখকে তৎক্ষণাত নল'ব। আৰু নতুনৰ কথাটোৱে এইটো হ'ল যে পৰম্পৰাক ভংগ কৰি তেওঁলোকে নতুন কথা ক'ব পাৰে। আৰু সেই যে সৰু সৰু নতুন কথাবিলাক নতুনে কৈ যায়, তাৰপিছতহে আচলতে সমাজৰ পৰিৱৰ্তন হয়। সেইকাৰণে নতুনক মই সদায় কৈ আহিছোঁ, তেওঁলোকে ভৱিষ্যতৰ মানুহ হ'ল নতুনসকল, আৰু নতুনসকলে ভৱিষ্যত গঢ়িব। আৰু অশোক কুমাৰ নাথে যদিও কেইবাখনো গ্ৰন্থ লিখিছে, আমাৰ তুলনাত এতিয়াও নবীন, গতিকে তেওঁক এগৰাকী নবীন হিচাপে লৈ মই অভিনন্দন জনাইছোঁ, শুভকামনা জনাইছোঁ। আৰু তেওঁ কি নতুন দৃষ্টিভংগী লৈ আহিছে কিতাপৰ জৰিয়তে, তাক মই জানিবলৈ চেষ্টা কৰি তেওঁৰ কিতাপ অধ্যয়ন কৰিম আৰু আপোনালোককো পঢ়িবলৈ অনুৰোধ কৰি শুভেচ্ছা জনাই মোৰ বক্তব্য সামৰিছোঁ। ধন্যবাদ।